এদিনীয়া বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ এছেম্বলি আমাৰ এই হলত এছেম্বলি সেশন যেহেতু মাতা হৈছিলে বিশেষকৈ দুটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবৰ কাৰণে আজিৰ এই বিধানসভাৰ আমাৰ যিটো সভা সেই সভাখন মাতা হৈছিল। এক নম্বৰ আমাৰ SD বাজেট পাছ কৰিবৰ কাৰণে আৰু এটাটো হ'ল যে BTC অঞ্চলত থকা আমাৰ LP UP হাই স্কুল সিনিয়ৰ সেকেন্ডাৰী স্কুল কলেজবিলাকৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে BTC গভৰ্ণমেণ্টৰ এডুকেশ্যন বিভাগে যিটো এটা নিজাববীয়াকৈ আইন প্ৰস্তুত কৰিছে সেই আইনখন আমি হাউচত টেবল কৰাৰ পিছত পাছ কৰাই ল'বৰ কাৰণে এটা বিষয় লৈ আজি সদনত আমি আলোচনা কৰাৰ উদ্দেশ্যেৰে সদনখন আজি বা অধিৱেশনখন আজি পতা হৈছিলে। আমি সকলোৱে জানো যে BTC অঞ্চল যথেষ্ট শৈক্ষিক দিশত পিছ পৰি থকা এটা অঞ্চল। আমাৰ প্ৰত্যেকটো বছৰত আপোনালোকে যদি লক্ষ্য কৰিছে যে নাম্বাৰছ অফ ষ্টুডেণ্ট যিমানখিনি আছে তুলনামূলকভাৱে আমাৰ ৰিজাল্টবিলাকৰ ক্ষেত্ৰত যদি চোৱা যায় মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টবিলাকৰ আমাৰ প্ৰত্যেক বছৰে আশা কৰা ধৰণে তেনেকুৱা ধৰণৰ আমি ফলাফল পাবলৈ সক্ষম হোৱা নাই। আমাৰ ভালেখিনি প্ৰভিন্সিয়েলাইজ স্কুলো আছে আৰু ভালেখিনি নন প্ৰভিন্সিয়েলাইজ স্কুলো আছে। প্ৰভিন্সিয়েলাইজ আৰু নন প্ৰভিন্সিয়েলাইজ স্কুল এইবিলাক যোগ কৰি পেলাই আমি ছাত্ৰ ছাত্ৰীবিলাকৰ পৰীক্ষাত বহা আৰু তেওঁলোকৰ উত্তীৰ্ণ হোৱা হাৰটো আমি শতকৰা হিচাপে যদি উলিয়াই চাওঁ তাতে আমাৰ ভেঞ্চাৰ স্কুলবিলাকৰ সংখ্যা যথেষ্ট বা বেছি থকাৰ কাৰণে এইবোৰ স্কুলবিলাকৰ পৰা 5% ডাউন হোৱাৰ কাৰণে এছে হ'ল BTC অঞ্চলৰ ৰিজাল্টৰ যিটো পাৰ্চেণ্টেজ সদায় বেয়া হয়। তাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আজি আমি গুৰুত্ব আৰোপ কৰিলোঁ যে ভেঞ্চাৰ স্কুলবিলাক যিমান আছে সেইবিলাক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে ব্যৱস্থা কৰাটো উচিত। যাৰ কাৰণে আমি প্ৰথমবাৰৰ কাৰণে আজি অসম বিধানসভাৰ অনুমোদন লৈ অসম বিধানসভাই যিহেতু অনুমতি প্ৰদান কৰিলে যোৱা অক্টোবৰ মাহত যিটো তেওঁলোকৰ ফালৰ পৰা এটা 2025 এমেণ্ডমেণ্ট এডুকেশ্যন বিল আনিছিলে সেই বিলখনত যেতিয়া আলোচনা কৰা হৈছিল বা বিলখন যেতিয়া উত্থাপন কৰা হৈছিল BTC অঞ্চল 6 এলেকাটো বাদ দি পেলাই তেখেতসকলে নন BTC এলেকা অসমৰ বিভিন্ন এলেকাবিলাক সাঙুৰি লৈ বিলটো এমেণ্ডমেণ্টৰ কাৰণে হাউচত আনিলে আৰু তেতিয়াই কোৱা হৈছিলে যে BTC অঞ্চলৰ শিক্ষা অনুষ্ঠানবিলাকৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে BTC গভৰ্ণমেণ্টে 6 অথৰিটি হিচাপে তেখেতসকলৰ যিহেতু ট্ৰেন্সফাৰ ছাবজেক্টৰ ওপৰত সিদ্ধান্ত লোৱাৰ আইন বনোৱাৰ মানে ক্ষমতা অৰ্পণ কৰা হৈছে। সেই আইনটো দহাই দি তেওঁলোকে এটা বিল বনাই আমালৈ অসম চৰকাৰলৈ প্ৰেৰণ কৰাৰ অধিকাৰ তেওঁলোকৰ আছে। আৰু ময়ো সদনত তেতিয়া BTC অঞ্চলৰ আমাৰ শিক্ষা অনুষ্ঠানবিলাকৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে BTC গভৰ্ণমেণ্টক বিল বনাবৰ কাৰণে অধিকাৰ প্ৰদান কৰিবলৈ হাউচত মই সহজৰে উত্থাপন কৰিলোঁ। সকলো বিধায়ক সদস্যসকলেও ইয়াত সমৰ্থন কৰিলে আৰু আইনৰ সেইটো এটা আমাৰ অধিকাৰো যিহেতু দিয়া আছে হিচাপে আজি আমি আমাৰ BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা সূক্ষ্মভাৱে সুস্থিৰভাৱে আমাৰ আইনৰ প্ৰতি জ্ঞান থকা শিক্ষাবিদসকলক আমাৰ প্ৰিন্সিপালসকলক আমাৰ মানে ৰিটায়াৰ্ড SS অফিচাৰবিলাকক লৈ আমাৰ এডুকেশ্যন বিভাগৰ ছেক্ৰেটাৰী ককুল চন্দ্ৰ ব্ৰহ্ম তেখেতক চেয়াৰমেন বনাই আমাৰ মেম্বাৰ ছেক্ৰেটাৰী হিচাপে JP ব্ৰহ্ম ডাইৰেক্টৰ BTC এডুকেশ্যন তেখেতসকলক লৈ আমি এটা ড্ৰাফটিং কমিটি গঠন কৰিলোঁ আৰু সেই ড্ৰাফটিং কমিটিয়ে বহুত কষ্ট কৰি তেওঁলোকে যিটো এটা বিল ড্ৰাফ্ট কৰিলে এই বিল ড্ৰাফ্ট কৰাৰ পাছত আমি এতিয়া মানে কি কয় সকলো আমাৰ ষ্টেক হোল্ডাৰ এইবিলাকৰ